হে ও মোৰ মলুৱা কোনে মাৰিলা হায় মোৰ মলুৱা হে আশা কৰো সকলো ঘৰতে আছে আৰু কুশলে আছে সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা ভয়ংকৰ মহামাৰীৰ বাবে আমি সকলো ঘৰতে গৃহবন্দী সেই বুলি আমি আমাৰ প্ৰতিভা আৰু সৃষ্টিশীলতাক জানো বন্দী কৰি ৰাখিব পাৰিম নহয় জানো নিশ্চয় নোৱাৰো বহুতৰে অভিনয় কৰাৰ বহুত হেঁপাহ থাকে কিন্তু কেতিয়াবা অসুবিধা বশত কৰিব নোৱাৰে কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই আপুনি ঘৰতে থাকি আপোনাৰ মোবাইল ফোন অথবা কেমেৰাৰে মাত্ৰ 2 মিনিটৰ এটা ভিডিঅ' বনাওক আৰু পঠাই দিয়ক ঐচা বৰিহাটে আয়োজন কৰা সদৌ অসম ভিত্তিৰ একক অভিনয় প্ৰতিযোগিতাখনলৈ ভৰ্তিৰ কোনো মাচুল নাই মাত্ৰ কেইটামান নিয়ম বান্ধি দিয়া হৈছে প্ৰথম নিয়মটো অভিনয়ৰ ভাষা অসমীয়া হ'ব লাগিব দ্বিতীয়টো বয়সৰ সীমা 15 বছৰৰ ওপৰত হ'ব লাগিব আৰু আপোনালোকৰ অভিনয়ৰ ভিডিঅ 25 মে 2020 ভিতৰত পোৱাকৈ পঠিয়াব লাগিব প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব প্ৰথম পৰ্যায়ত আমি পঠোৱা ভিডিঅ'সমূহৰ পৰা 10 জনক নিৰ্বাচন কৰা হ'ব আৰু সেই 10 জনৰ মাজত এখনি লাইভ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পাছত ক্ৰমে প্ৰথম দ্বিতীয় তৃতীয় 3 জনক নিৰ্বাচন কৰা হ'ব আৰু 5000 3000 2000 কৈ নগদ ধন ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হ'ব আৰু বাকি 10 জনক প্ৰত্যেকজনকে মানপত্ৰ ট্ৰফি আৰু নগদ ধনৰ উপহাৰ দিয়া হ'ব পিছে এতিয়া দেৰি কৰি নাথাকিব ভাবক আৰু আখৰা আৰম্ভ কৰি দিয়ক আৰু কেমেৰাৰ সন্মুখত অভিনয় কৰি পঠাই দিয়ক সাবস্ক্ৰিপশ্যন বক্সত দিয়া মেইল আইডি আৰু হোৱাটছএপ নাম্বাৰ দুটালৈ ও মোৰতো ৰেডি হ'বলৈ আছে ও পিছে এটা কথা পাহৰিছিলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই আৰু পাৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কিয়নো বহুতৰে আগ্ৰহ থাকে নহয় জানো তেতিয়াহে সকলোৱে জানিব